নমস্কাৰ খতিত ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আমি ইংৰাজী গ্ৰামাৰৰ ভয়েস নেৰেশ্যন বা কুৱেশ্যন টেগ, জাম্বল সেন্টেন্স এইবিলাক যদি ক্ষুদ্ৰকে কৰিব বিচাৰো তেতিয়াহ'লে টেন্সৰ বিষয়ে জনাটো অত্যন্ত প্ৰয়োজনীয়। মোৰ আগৰ ভিডিঅ'টোত মই প্ৰেজেন্ট টেন্সৰ বিষয়ে ইতিমধ্যে বিতংকে আলোচনা কৰি ভিডিঅ' দি থৈছো, যদি চোৱা নাই চাই ল'ব। আৰু আজি এই ভিডিঅ'টিৰ জৰিয়তে মই পাষ্ট টেন্স বা পাষ্ট টেন্সৰ বিভিন্ন ভাগৰ বিষয়ে আলোচনা কৰিম। বিভিন্ন ভাগৰ বাক্যৰ গঠন, পজিটিভ বাক্য, নেগেটিভ বাক্য বা ইন্টাৰগেটিভ বাক্য কেনেকুৱা ধৰণৰ হয় তাৰ বিষয়ে বিতংকৈ আলোচনা কৰিবলৈ গৈ আছো। ভিডিঅ'টি শেষলৈ চাব আৰু যদি ভাল লাগে নিজৰ বন্ধু বৰ্গৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পাষ্ট টেন্স বা অতীতকাল কাক বোলে, কেই প্ৰকাৰৰ, কি? অতীতকালৰ কাম বুজাবলৈ পাষ্ট টেন্স ব্যৱহৃত হয়। আমি অতীতত আমাৰ যিবিলাক কাম অতীত হৈ যায় সেই কামবিলাক বুজাবলৈ পাষ্ট টেন্স ব্যৱহৃত হয়। পাষ্ট টেন্সৰো 4টা ভাগ আছে। পাষ্ট ইনডিফিনিট টেন্স বা সিম্পল পাষ্ট বুলি কোৱা হয়, পাষ্ট কন্টিনিউয়াছ টেন্স, পাষ্ট পাৰফেক্ট টেন্স, পাষ্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স। পাষ্ট ইনডিফিনিট টেন্স অতীতকালৰ কোনো কাম অথবা অতীতৰ অভ্যাসগতভাৱে কৰা কোনো কাম বুজাবলৈ পাষ্ট টেন্স ব্যৱহাৰ কৰা হয়। এতিয়া অতীতৰ কাম, যিকোনো কাম বা অভ্যাসগতভাৱে যিবিলাক কাম অতীতত হৈছিল সেইবিলাক বুজাবৰ কাৰণে পাষ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয়। উদাহৰণ চাই লওঁ। I went to the market. মই বজাৰলৈ গৈছিলো। বজাৰত যোৱা কামটো অলৰেডি হৈ গৈছে, গতিকে এইটো অতীত হৈ গ'ল, সেইকাৰণে এইটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত পৰে। He ate rice. সি ভাত খালে, গতিকে ভাত খোৱা কামটো হৈ গ'ল, গতিকে এইটো পাষ্ট টেন্সত পৰিব। They played cricket. সিহঁতে ক্ৰিকেট খেলিছিল, খেলা কামটো অলৰেডি হৈ গ'ল, গতিকে এইটো পাষ্ট টেন্সত পৰিব। এতিয়া পাষ্ট ইনডিফিনিট টেন্সৰ বাক্যৰ গঠন চাই লওঁ। প্ৰথমত ছাবজেক্ট থাকিব, ছাবজেক্টৰ লগত পাষ্ট টেন্স অফ ভাৰ্ব যোগ হ'ব আৰু শেষত অবজেক্ট থাকিব। উদাহৰণ চাই লওঁ। হি বট এ বুক. তেওঁ এটা কিতাপ কিনিছিল। ইয়াত ভাৰ্ব হৈছে বট আৰু এইটো পাষ্ট টেন্স হয় বায়ৰ। দে ৱেণ্ট টু দিছ শ্বপিং মল. সিহঁতে শ্বপিং মললৈ গৈছিল, যোৱা কামটো হৈ গৈছে, গতিকে ইয়াত ভাৰ্বটো হৈছে ৱেণ্ট আৰু ৱেণ্টটো পাষ্ট টেন্স হয় গ'ৰ। আই ৰিভাইজ দি লেচন. মই লেচনটো ৰিভাইজ কৰিছিলো। এতিয়া ইয়াত ভাৰ্বটো হৈছে ৰিভাইজড আৰু এইটো পাষ্ট টেন্স হয় ৰিভাইজৰ। গতিকে ইয়াৰ বাক্যৰ গঠন একেবাৰে সহজ। পাষ্ট ইনডিফিনিটৰ ছাবজেক্টৰ লগত পাষ্ট টেন্স অফ ভাৰ্ব যোগ হ'ব আৰু শেষত অবজেক্ট। এতিয়া আমি পাষ্ট ইনডিফিনিট টেন্সক নেগেটিভ সেন্টেন্সলৈ যদি পৰিৱৰ্তন কৰিব লাগে কেনেকৈ কৰিম? সাবজেক্ট প্লাছ ডিড প্লাছ নট প্লাছ প্ৰেজেন্ট ফৰ্ম অফ ভাৰ্ব প্লাছ অবজেক্ট। এইটো আমাৰ প্ৰেজেন্ট ইনডিফিনিটত কি আছিলে? ডু বা ডাজ আছিলে, গতিকে ইয়াৰ পাষ্ট টেন্স হৈছে ডিড আৰু যিটো ভাৰ্ব হয় ভাৰ্বটো কি হ'ব? প্ৰেজেন্ট টেন্সত হ'ব, কাৰণ এইটো আমি নেগেটিভ সেন্টেন্স বনাম। উদাহৰণ চাই লওঁ। হি ডিড নট ইট ৰাইচ. তেওঁ ভাত খোৱা নাছিলে। দে ডিড নট লাভ এট দি পুৰ. সিহঁতে সেই দুখীয়া মানুহৰ প্ৰতি হাঁহা নাছিলে। আই ডিড নট গো টু দি মাৰ্কেট. মই বজাৰলৈ যোৱা নাছিলো। পাষ্ট ইনডিফিনিটৰ নেগেটিভ কৰাও একেবাৰে সহজ। বাক্যৰ গঠনটো যদি মনত ৰাখে ইজিলি কৰিব পাৰি। এতিয়া ইন্টাৰগেটিভ বা প্ৰশ্নবোধক বাক্য আমি কেনেকৈ বনাম, গঠন কেনেকৈ হ'ব? প্ৰথমত ডিড আহি যাব, তাৰপিছত সাবজেক্ট, তাৰপিছত প্ৰেজেন্ট ফৰ্ম অফ দি ভাৰ্ব, তাৰপিছত অবজেক্ট, তাৰপিছত প্ৰশ্নবোধক চিন। উদাহৰণ চাই লওঁ। ডিড ইউ ইট ৰাইচ. তুমি ভাত খাইছিলানে? ডিড ইউ কাম হিয়াৰ. তুমি ইয়াত আহিছিলানে? ডিড দে ফিনিছ দি ৱৰ্ক. সিহঁতে কামটো শেষ কৰিছিল নে? গতিকে এইবিলাক হ'ল পাষ্ট ইনডিফিনিট টেন্সৰ প্ৰশ্নবোধক বাক্যৰ উদাহৰণ। আমি কিছুমান এনেকুৱা বাক্য দেখিবলৈ পাওঁ যিবিলাকত নেকি মেইন ভাৰ্ব নাথাকে। বি ভাৰ্ব বিলাকেই মেইন ভাৰ্বৰ নিচিনা কাম কৰে
আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সতো তেনেকুৱা ধৰণৰ বিভাগ পাইছিলো এমিজাৰ ঠিক তেনেকৈ পাষ্ট ইনডিফিনিটৰ ক্ষেত্ৰতো তেনেকুৱা ধৰণৰ হেল্পিং ভাৰ্ব আছে বা হেল্পিং ভাৰ্ব বিলাকে মেইন ভাৰ্বৰ নিচিনা কাম কৰে আৰু হেতু হল was আৰু were এতিয়া এই was আৰু were ভাৰ্ব হিচাপে ব্যৱহাৰ কৰি পজিটিভ সেন্টেন্সৰ গঠন কেনেকুৱা হ'ব চাও আহক সাবজেক্ট হ'ব তাৰ পিছত was were প্লাস অবজেক্ট উদাহৰণ চাই লওঁ I was at school মই স্কুলত আছিলো he did the work তেওঁ কামটো কৰিছিল you were in Thailand তুমি থাইলেণ্ডত আছিলা ইয়াত এটা কথা মনত ৰাখিব লাগিব যে I he she it সাবজেক্ট যদি থাকে আৰু সিঙ্গুলাৰ যদি হয় তেতিয়া হলে ইহতৰ পিছতে বা I he she itৰ পিছতে was বহিব আৰু যদি you they we সাবজেক্ট থাকে আৰু হেবিলাক যদি প্লুৰাল হয় তেতিয়া হলে তাৰ পিছত were বহিব নেগেটিভ বাক্য আমি কেনেকৈ বনাম তাৰ বাক্যৰ গঠন হ'ব সাবজেক্ট প্লাস was not were not প্লাস অবজেক্ট উদাহৰণ চাই লওঁ he was not happy with me তেওঁ মোৰ সৈতে সুখী নহয় you were not in Delhi তুমি দিল্লীত থকা নাছিলা বা তুমি দিল্লীত নাই she was not sick তাই বেমাৰী নাছিল গতিকে নেগেটিভ কৰাটো একেবাৰে সহজ আমাৰ যেটো হেল্পিং ভাৰ্ব আছে was were তাৰ পিছত not লগাই দিলেই নেগেটিভ সেন্টেন্স হৈ যায় পাষ্ট ইনডিফিনিটৰ ক্ষেত্ৰত আৰু যদি আমি ইন্টাৰগেটিভ বা প্ৰশ্নবোধক বাক্য বনাব বিচাৰো তেতিয়াহলে তাৰ বাক্যৰ গঠন হ'ব এই ভাৰ্ব হেল্পিং ভাৰ্ব was were টো আমি বাক্যৰ প্ৰথমতে দিব লাগিব তাৰ পিছত সাবজেক্ট হ'ব তাৰ পিছত অবজেক্ট তাৰ পিছত প্ৰশ্নবোধক চিন উদাহৰণ চাই লওঁ were you in America তুমি আমেৰিকাত আছিলানে was she sick মানে তাই বেমাৰী আছিল নে বা তাই বেমাৰী নে গতিকে ইন্টাৰগেটিভ নেগেটিভৰ ক্ষেত্ৰত বা পজিটিভ বাক্যৰ ক্ষেত্ৰত আমাৰ আটাইতকৈ মন কৰিবলগীয়া বিষয়টো হৈছে বাক্যৰ গঠন যদি আমি মনত ৰাখো তেতিয়াহলে অতি সহজভাৱে বাক্যবিলাক শুদ্ধকৈ কৰিব পাৰিম বা আমি বাক্যবিলাক কোনটো টেন্সৰ হয় আমি চিনিব পাৰিম পাষ্ট কন্টিনিউয়াস টেন্স অতীত কালত কিছু সময়ৰ বাবে কোনো কাম চলিছিল বুজালে পাষ্ট কন্টিনিউয়াস টেন্স ব্যৱহৃত হয় এটা প্ৰেজেন্ট কন্টিনিউয়াসত আছিল যে বৰ্তমান কোনো কাম চলি থকা বুজালে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হৈছিল কিন্তু ইয়াত যেহেতু আমি পাষ্ট টেন্স কৰিম গতিকে অতীত কালত কোনো কাম চলিছিল বুজালে হেতু পাষ্ট কন্টিনিউয়াস টেন্সত হ'ব বা পাষ্ট কন্টিনিউয়াস টেন্স ব্যৱহৃত হ'ব উদাহৰণ চাই লওঁ he was reading the book তেওঁ কিতাপটো পঢ়ি আছিল তো পঢ়ি আছিল মানে কামটো পঢ়ি থকা কামটো আগতে চলিছিল অতীত হৈ গৈছে they were playing football সিহঁতে ফুটবল খেলিছিল মানে হয়তো কালি বা পৰহি বা 10 দিন আগত সিহঁতে ফুটবল খেলি আছিল মানে অতীতত কামটো চলিছিল the birds were flying in the sky so চৰাইবোৰ আকাশত উৰি আছিল এতিয়া উৰি থকা বুজা নাই আগতে উৰি আছিল বৰ্তমান উৰা নাই কিন্তু উৰা কামটো অলপ সময় হলো চলিছিল গতিকে এটো past continuous tense হ'ব এতিয়া past continuous tenseৰ বাক্যৰ গঠনটো চাই লওঁ প্ৰথমত সাবজেক্ট হ'ব তাৰ পিছত was were যোগ হ'ব আৰু এই প্ৰেজেন্ট কন্টিনিউয়াসত am is are আছিল কিন্তু past continuousত কি হৈছে was were হৈছে plus present form of verb plus ing plus object গতিকে ইয়াত প্ৰেজেন্ট কন্টিনিউয়াস আৰু past continuousৰ মাজত পাৰ্থক্য হ'ল যে বাক্যৰ গঠনৰ ক্ষেত্ৰত অকল কি হৈছে বি ভাৰ্ব বিলাকহে চেঞ্জ হৈছে বাকি সব একে গতিকে আমি যদি was were দেখো কৰবা তেতিয়ালে গম পাব লাগিব আৰু was were আৰু প্ৰেজেন্ট টেন্স অফ ভাৰ্ব আৰু প্লাস ing যদি থাকে তেতিয়ালে জানিব লাগিব যে এটো past continuous tenseৰ বাক্য হয় যদি am is are আৰু প্ৰেজেন্ট টেন্স অফ ভাৰ্ব প্লাস ing থাকে তেতিয়ালে জানিব লাগিব যে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য হয় উদাহৰণ চাই লওঁ he was singing a song তেওঁ এটা গান গাই আছিল আগতে গাই আছিল এতিয়া গাই থকা নাই মানে they were walking together সিহঁতে একেলগে খোজ কাঢ়ি আছিল you were
টকিং লাইক এ টিচাৰ তুমি এজন শিক্ষকৰ নিচিনা কথা পাতি আছিলা গতিকে অতীতত কাম চলি থকা বুজোৱাই হ'ল past continuous ইয়াত কিছুমান কথা মনত ৰাখিব লাগিব সাবজেক্ট ফাৰ্স্ট এণ্ড থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হলে নাম্বাৰ নহয় সিঙ্গুলাৰ হলে was বহিব you we they এই প্লুৰেলৰ শেষত কি বহিব were বহিব past continuous tenseক আমি নেগেটিভ সেন্টেন্সলৈ পৰিৱৰ্তন কৰিবলৈ হলে বাক্যৰ গঠন হ'ব সাবজেক্ট প্লাস was not বা were not plus present form of verb plus ing plus object এতে নেগেটিভ কৰিবৰ কাৰণে কি হ'ল was বা were ৰ পিছত not লগাই দিলে কি হ'ব নেগেটিভ হৈ যাব I was not taking coffee মই কফি খাই থকা নাছিলো মা পি থকা নাছিলো He was not teaching Hindi তেওঁ হিন্দী শিকাই থকা নাছিলে They were not reading in the classroom সিহঁতে ক্লাছৰুমত পঢ়ি থকা নাছিলে past continuous tenseক আমি ইন্টাৰগেটিভ বাক্য বা প্ৰশ্নবোধক বাক্যলৈ সলনি কৰিবলৈ হলে বাক্যৰ গঠনটো হ'ব was were টো প্ৰথমতে বহিব তাৰ পিছত সাবজেক্ট তাৰ পিছত present form of the verb plus ing তাৰ পিছত object আৰু শেষত প্ৰশ্নবোধক চিন দিব লাগিব উদাহৰণ চাই লওঁ was he reading the book তেওঁ কিতাপটো পঢ়ি আছিল নে 2 নম্বৰ উদাহৰণ আছে were they traveling to Calcutta সিহঁতে কলকাতাত ট্ৰেভেল কৰি আছিল নে 3 নম্বৰ উদাহৰণত আছে was she singing the song তাই গানটো গাই আছিল নে past perfect tense অতীত কালত দুটা কাম সম্পূৰ্ণ হলে যি কাম আগত হয় সেইটো past perfect tense হয় আৰু যিটো কাম পাছত হয় সেইটো past indefinite tense হয় এতে কিছুমান বাক্য আমি পাম যত নেকি বাক্য এটাই থাকিব কিন্তু তাত বাক্যৰ কাম কৰা দুটা কাম কৰা বুজাব আৰু যেটো কাম আগত হ'ব হেতু হ'ব past perfect tense আৰু যেটো কাম পিছত হোৱা বুজাব হেতু হ'ব past indefinite tense এই ক্ষেত্ৰত প্ৰায় কনফিউজ হোৱা দেখা যায় গতিকে আমি বাক্যৰ গঠনৰ ওপৰত বেছিকে মন দিব লাগিব বা বাক্যৰ গঠন মনত ৰাখিব লাগিব উদাহৰণ চাই লওঁ he had come home before I went to school ইয়াত দুটা কাম হৈছে মই স্কুল যোৱাৰ আগতে তেওঁ ঘৰ আহিছিল মানে তেওঁ ঘৰ আহা কামটো আগত হৈছিল আৰু পিছত হৈছিল মই স্কুল যোৱা কামটো গতিকে he had come home এটো হ'ব past perfect I went to school এটো হ'ব past indefinite দ্বিতীয় উদাহৰণ চাওঁ the students had left the class before the bell rang ঘণ্টা বজাৰ আগতেই ছাত্ৰ ছাত্ৰীবোৰ ক্লাছৰ পৰা ওলাই গৈছিল হিয়াতো দুটা কাম হোৱা বুজাইছে এটা হ'ল ছাত্ৰ ছাত্ৰীবোৰ ক্লাছৰ পৰা ওলাই যোৱা আৰু এটা হ'ল ঘণ্টা বজা গতিকে ছাত্ৰ ছাত্ৰীসকল আগতে ক্লাছৰ পৰা ওলাই গৈছিল গতিকে এইখিনি বাক্য হ'ব past perfect আৰু ঘণ্টা বজা বা বেলটো বজাটো পাছত হৈছিল গতিকে এটো হ'ব past indefinite tense এতিয়া আমি বাক্যৰ গঠনটো চাই লওঁ past perfect tenseৰ বাক্যৰ গঠন আমি মনত ৰাখিব লাগিব ইয়াত তিনটা বাক্যৰ গঠন মই দি থৈছো আপোনালোকে ভালকে এটো মনত ৰাখিব প্ৰথম বাক্যৰ গঠনটো হ'ব subject plus had plus past participle of verb plus object গতিকে ইয়াত প্ৰথমত সাবজেক্ট থাকিব যত নেকি যদি সিম্পল বাক্য থাকে আৰু এটা কাম কৰাই বুজায় তেনেকা ক্ষেত্ৰত বাক্যৰ গঠন প্ৰথম হ'ব এই প্ৰথম বাক্যৰ গঠনটো হ'ব সাবজেক্ট থাকিব তাৰ পিছত হেড থাকিব তাৰ পিছত past participle of verb থাকিব তাৰ পিছত অবজেক্ট থাকিব এটো যদি প্ৰেজেন্ট পাৰফেক্ট টেন্স হলে হয় তেতিয়ালে সাবজেক্টৰ পিছত have বা has থাকিল হয় কিন্তু যেহেতু এটো past পারফেক্ট হয় হেকাৰণে ইয়াত হেড বহিব সাবজেক্টৰ পিছত বাকিখিনি একে থাকে 2 নম্বৰ বাক্যৰ গঠনটো হ'ল প্ৰথমত সাবজেক্ট হ'ব তাৰ পিছত হেড তাৰ পিছত past participle form of the verb তাৰ পিছত অবজেক্ট এটো হ'ব past perfect tense তাৰ পিছৰ ভাগটো কি হ'ব present indefinite হ'ব আৰু তাৰ গঠনটো হ'ব before থাকিব তাৰ পিছত second subject তাৰ পিছত past tense of verb তাৰ পিছত object তৃতীয় বাক্যৰ গঠনটো হ'ব second subject আগত হ'ব তাৰ পিছত past form of the verb plus second object তাৰ পিছত after থাকিব তাৰ পিছত first subject plus had plus past participle of the verb এটো 2 নম্বৰ বাক্যৰ গঠনটোক উল্টাই দিয়া হৈছে
একে কথাখিনি জাষ্ট উল্টাই খিনা লিখা হৈছে কাৰণ তেনেকুৱা ধৰণৰ বাক্যবিলাক থাকে উদাহৰণ চাই লওঁ হি হেড ডান দি এছাইনমেণ্ট লাষ্ট উইক এইটো বাক্য গঠন 1 নম্বৰ হয় কাৰণ ইয়াত প্ৰথমত সাবজেক্ট আছে তাৰপিছত হেড আছে তাৰপিছত past participle of verb আছে do past participle done তাৰপিছত আছে this assignment last week মানে এইখিনি অবজেক্ট আৰু সেকেন্ড বাক্য গঠনৰ মতে ইয়াত বাক্যটো আছে the student had left the school before the teacher came মানে শিক্ষকজন অহাৰ আগতে ছাত্ৰবোৰ স্কুল এৰি গুছি গৈছিল গতিকে স্কুল এৰি যোৱা কামটো আগতে হৈছিল কাৰণ সেইকাৰণে এইটো হ'ব past perfect আৰু টিচাৰ আহাটো ষ্টুডেন্ট যোৱাৰ পিছত হৈছিল সেইকাৰণে এইটো হ'ব past indefinite গতিকে এইটো বাক্যৰ দ্বিতীয় গঠন মতে আছে আৰু বাক্যৰ তৃতীয় গঠন মতে ইয়াত 3 নম্বৰ উদাহৰণ দিয়া আছে the patient died after the doctor had come মানে ডক্টৰ আহাৰ পাছতহে মানুহজন মৰিল এতিয়া ইয়াত দুটা কাম বুজাইছে এটা কাম হল ডক্টৰজন আহা গতিকে ডক্টৰজন আগতে আহিছিল কামটো আগতে হৈছিল সেইকাৰণে এইটো হ'ব past perfect tense আৰু ডক্টৰ আহাৰ পিছতহে মানুহজন মৰিছিল গতিকে এই মানুহজন মৰাটো হ'ব past indefinite tense গতিকে ইয়াত বাক্যৰ গঠন আছে প্ৰথমত subject তাৰপিছত past tense of verb died আছে তাৰপিছত after আছে object নাই ইয়াত আৰু তাৰপিছত past perfect tenseৰ গঠনটো ইয়াত আছে প্ৰথমত subject তাৰপিছত had তাৰপিছত come ইয়াতো object নাই গতিকে আমি বাক্যৰ গঠনবিলাক যদি মনত ৰাখো তেতিয়া হলে আমি ইজিলি বাক্যবিলাক ধৰিব পাৰিম এটা past perfect tenseক আমি নেতিবাচক বাক্য বা নেগেটিভ সেন্টেন্স কেনেকৈ বনাম বাক্যৰ গঠন হ'ব subject তাৰ লগত যোগ হ'ব had not তাৰ লগত যোগ হ'ব past participle of the verb plus object উদাহৰণ চাই লওঁ I had not watched the movie মই মুভি বা সিনেমাখন দেখা নাছিলো he had not reached the station মানে তেওঁ ষ্টেচনলৈ গৈ পোৱা নাছিলে they had not told me anything before the viva started মানে ভাইবা ষ্টাৰ্ট হোৱাৰ আগতে সিহঁতে মোক একো কোৱা নাছিলে গতিকে 3 নম্বৰ উদাহৰণত দুটা বাক্য আছে এটা হ'ব the viva started to হ'ব past indefinite tense আৰু they had not told me anything এইখিনি হ'ব past perfect negative sentence past perfectক আমি প্ৰশ্নবোধক বাক্যলৈ সলনি কৰিবলৈ হলে বাক্যৰ গঠন হ'ব প্ৰথমত head আহি যাব তাৰ পিছত subject তাৰ পিছত past participle form of the verb তাৰ পিছত object আৰু শেষত প্ৰশ্নবোধক চিন যদি wh question হয় যেনে what where when তেনেকা ধৰণৰ থাকিলে wh wordটো আগতে বহিব তাৰ পিছত head তাৰ পিছত past participle form of the verb plus object আৰু লাষ্টত mark of interrogative বা প্ৰশ্নবোধক চিন উদাহৰণ চাই লওঁ had you finished the work before his presentation মানে তেওঁৰ প্ৰেজেন্টেশন দেখুৱাৰ আগতে তুমি তোমাৰ কাম শেষ কৰিছিলানে had he caught the cat before she drank the milk মানে তাই গাখীৰটো খোৱাৰ আগতে তুমি মেকুৰীটোক ধৰিছিলানে এটা wh থকা প্ৰশ্নবোধক বাক্য হ'ব why had you broken the glass তুমি গ্লাছটো কিয় ভাঙিছিলা What had you done before I came home? মই ঘৰত আহাৰ আগতে তুমি কি কৰিছিলা গতিকে বাক্যৰ গঠন যদি আমি মনত ৰাখো আমি অতি সহজভাৱে আমি ধৰিব পাৰিম কোনটো টেন্সৰ বাক্য হয় আৰু ক্ষুদ্ৰকে কেনেকৈ তাক লিখিব পাৰি একেবাৰে শেষৰ ভাগটো হ'ল past perfect continuous tense অতীত কালত কোনো কাম বা কোনো বিশেষ সময় পূৰ্বে আৰম্ভ হৈ কোনো বিশেষ সময় পৰ্যন্ত চলিছিল বুজাবলৈ past perfect continuous tense ব্যৱহাৰ হয় এতিয়া যদি দুটা কামৰ কথা উল্লেখ থাকে তেতিয়াহলে যি কামটো আগতে ঘটিছিল সেইটো হ'ব past perfect continuous tense এতিয়া অতীতত আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াসটো কি পাইছিলো যে অতীতত কোনো এটা কাম আৰম্ভ হৈ বৰ্তমানলৈকে চলি থকা বুজালে
হেতু কি হৈছিল past perfect present perfect continuous tense হৈছিল কিন্তু past perfect continuous tenseত কি হ'ব অতীতত কোনো এটা কাম আৰম্ভ হৈ অলপ দিন চলাৰ পিছত বা অলপ সময় চলাৰ পিছত অতীততে শেষ হোৱা বুজাব লাগিব তেতিয়া হেতু হ'ব past perfect continuous tenseত আকৌ যদি এটা বাক্যত দুটা কাম থাকে বা দুটা বাক্য থাকে যিটো কাম আগতে চলিছিল সেই কামটো হ'ব past perfect continuous tense এই ক্ষেত্ৰত কিছু কথা মনত ৰাখিব লাগিব যে অতীত কালত দুটা কাম হৈছিল এটা কাম আগত আৰু এটা কাম পাছত সংঘটিত হৈছিল যিটো কাম আগত আৰম্ভ হৈছিল সেইটো দীৰ্ঘ সময় ধৰি চলিছিল আৰু এই দীৰ্ঘ সময় ধৰি চলা কামটোই হ'ব past perfect continuous tense উদাহৰণ চাই লওঁ I had been reading the book before you called তুমি কল কৰাৰ আগতে মই কিতাপ পঢ়ি আছিলো ইয়াত দুটা বাক্য আছে যে তুমি কল কৰিছিলা আৰু এটা মই কিতাপ পঢ়ি থকা এতিয়া ইয়াত দুটা কামৰ ভিতৰত যোনটো কাম আগত হৈছিল বা বেছি সময় ধৰি চলিছিল হেতু কি হ'ব past perfect continuous যেনে ইয়াত আছে যে I had been reading the book মই কিতাপ পঢ়ি আছিলো তুমি কল কৰাৰ আগতে She had been watching the television when I came to meet with her. মই যেতিয়া তাইৰ লগত দেখা কৰিবলৈ আহিছিলো তাই তেতিয়া টিভি দেখি আছিল বা টিভি চাই আছিল এতিয়া তাই টিভি চাই থকা কামটো আগতে হৈ আছিল গতিকে হেতু হ'ব past perfect continuous আৰু মই তাইক লগ কৰিবলৈ যোৱাটো কি হ'ব present past indefinite tense হ'ব কাৰণ এটো পিছত হৈছিল He had been playing cricket since morning. তেওঁ ৰাতিপুৱাৰ পৰা ক্ৰিকেট খেলি আছিল। এতিয়া ইয়াত কি হৈছে অতীতত কাম আৰম্ভ হৈ অতীততে শেষ হৈছে। তেওঁ ৰাতিপুৱাৰ পৰা ক্ৰিকেট খেলি আছিল কিন্তু এতিয়া খেলি থকা নাই কিন্তু ৰাতিপুৱা খেলি আছিল অলপ ধৰি কামটো চলি আছিল। গতিকে এনেকুৱা ধৰণৰ বাক্যবিলাক হ'ব past perfect continuous tense. বাক্যৰ গঠন চাই লওঁ subject হ'ব তাৰপিছত had been present form of the verb plus ing plus object plus time reference গতিকে ইয়াৰ বাক্যৰ গঠন আৰু present continuous tenseৰ present perfect continuous tenseৰ বাক্যৰ গঠন প্ৰায় একে অকল আমি কি চাব লাগিব যদি have বা has আছে subjectৰ পাছত তেতিয়া হলে জানিব লাগিব যে হেতু present perfect continuous tense হয় আৰু যদি subjectৰ পাছত had আছে তেতিয়া জানিব লাগিব যে হেতু present past perfect continuous tenseৰ বাক্য হয় গতিকে বাক্যৰ গঠন subject plus had been plus present form of the verb plus ing plus time reference দ্বিতীয় বাক্যৰ গঠনটো চাই লওঁ য'ত নেকি দুই ধৰণৰ বাক্য থাকে তাত বাক্যৰ গঠনটো হ'ব প্ৰথমত subject তাৰপিছত had been তাৰপিছত present form of the verb plus ing plus object তাৰ পিছৰখিনিত কি হ'ব second subject plus past tense of verb plus object উদাহৰণ চাই লওঁ he had been working in a non-government organization since 1997 মানে তেওঁ 1997 চনৰ পৰা এই এটা নন গভৰ্ণমেন্ট মানে প্ৰাইভেট কোম্পানী এটা বা অৰ্গানাইজেশ্যন এটাত কাম কৰি আছিল 1997 পৰা কাম কৰি আছিল কিন্তু বৰ্তমান কৰি থকা নাই কিমান দিন কৰিছে সেই সময়ৰ পৰিমাণটো বান্ধি দিয়া নাই কাৰণে আমি শেষত কি কৰিছো since ব্যৱহাৰ কৰিছো দ্বিতীয় উদাহৰণ চাই লওঁ they had been gossiping for 2 hours সিহঁতে 2 ঘণ্টা ধৰি কথা পাতি আছিল গতিকে ইয়াত কি হৈছে 2 ঘণ্টা সময়ৰ পৰিমাণ দিছে গতিকে আমি শেষত for ব্যৱহাৰ কৰিছো আৰু যেহেতু 2 ঘণ্টা আগতে কথা পাতি আছিল মানে 2 ঘণ্টা কামটো চলিছিল কথা পতাৰ সেইকাৰণে এটো হ'ব past perfect continuous tense তৃতীয় উদাহৰণত আছে he had been playing cricket before the bell rang মানে বেলটো বজোৱাৰ আগতে তেওঁ ক্ৰিকেট খেলি আছিল মানে বেলটো বজোৱাৰ পিছত খেলা নাই বেলটো বজাৰ আগতে খেলি আছিল গতিকে ইয়াত দুটা বাক্য আছে এটা বেল বজোৱা আৰু এটা তেওঁ ক্ৰিকেট খেলি থকা গতিকে ক্ৰিকেট খেলি থকা কামটো অতীতত চলি থকা বুজাইছে সেইকাৰণে এইখিনি he had been playing cricket টো হ'ব past perfect continuous tense আৰু the bell rang টো হ'ব past indefinite tense
I had been watching the movie before you came. তুমি যেতিয়া আহিছিলা তাৰ আগতে মই চিনেমা চাই আছিলো। গতিকে চিনেমা চাই থকাটো তেওঁ অহাৰ আগতে হৈছিল আৰু আগত চলি আছিল। সেইকাৰণে এই কামটো হ'ব past perfect continuous আৰু তেওঁ অহাটো you came to হ'ব past indefinite। The past perfect continuous tenseক আমি যদি নেগেটিভ বাক্যলৈ সলনি কৰিব বিচাৰো তেতিয়াহ'লে তাৰ বাক্যৰ গঠনটো হ'ব প্ৰথমত সাবজেক্ট হ'ব, তাৰপিছত হেডৰ লগত কি হ'ব নট লিখিব লাগিব, তাৰপিছত been, তাৰপিছত প্ৰেজেন্ট ফৰ্ম অফ দি ভাৰ্ব প্লাছ ing প্লাছ অবজেক্ট প্লাছ টাইম ৰেফাৰেন্স। উদাহৰণ চাই লওঁ, he had not been working in a non-government organization since 1997। মানে তেওঁ 1997 চনৰ পৰা এটা প্ৰাইভেট অৰ্গেনাইজেশ্যনত কাম কৰি থকা নাছিলে। দ্বিতীয় উদাহৰণ আছে, he had not been doing his assignment since 10 o'clock। মানে 10টা বজালৈকে তেওঁ তেওঁৰ এছাইনমেণ্ট বিলাক কৰি থকা নাছিলে। They had not been eating lunch for 2 months। মানে 2 মাহ ধৰি সিহঁতে লাঞ্চ কৰি থকা নাছিলে। গতিকে বাক্যৰ গঠন নেগেটিভ সেন্টেন্সৰ ক্ষেত্ৰত এইখিনি মনত ৰাখিব লাগিব। এতিয়া পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সক যদি আমি ইন্টাৰগেটিভ বা প্ৰশ্নবোধক বাক্যলৈ সলনি কৰিব বিচাৰো তেতিয়াহ'লে বাক্যৰ গঠনটো হ'ব হেডটো আগত আহি যাব, তাৰপিছত সাবজেক্ট, তাৰপিছত বিন, তাৰপিছত প্ৰেজেন্ট ফৰ্ম অফ দি ভাৰ্ব প্লাছ আইএনজি প্লাছ অবজেক্ট, তাৰপিছত প্লাছ টাইম ৰেফাৰেন্স আৰু শেষত হ'ব প্ৰশ্নবোধক চিন। উদাহৰণ চাই লওঁ, হেড হি বিন ৱাকিং চিন্স মৰ্নিং। মানে ৰাতিপুৱাৰ পৰা তেওঁ খোজ কাঢ়ি আছিল নে? তৃতীয় উদাহৰণ আছে, হেড ইউ বিন হেল্পিং দি পুৰ চিন্স 2019। মানে 2009 চনৰ পৰা তুমি দুখীয়া মানুহক সহায় কৰি আছিলানে? 3 নম্বৰ উদাহৰণত আছে, হেড দে বিন প্লেয়িং ক্ৰিকেট ফৰ 6 years। সিহঁতে 6 বছৰ ধৰি ক্ৰিকেট খেলি আছিল নে? গতিকে আমি পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সক এনেকুৱা ধৰণেৰে আমি প্ৰশ্নবোধক বাক্যলৈ সলনি কৰিব পাৰো। বন্ধুসকল, যদি ভিডিঅ'টি ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টি কেনেকুৱা হৈছে কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।